প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'ত মই আপোনালোকক কলিযুগ সম্পৰ্কে এনে কিছুমান চৰম সত্যৰ কথা কম, যিবোৰ আপোনালোকে কাহানিও শুনা নাই। এই চৰম সত্যবোৰ আপোনাৰ দৈনন্দিন জীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। সেইবাবে এই ভিডিঅ'টো আপোনালোকে গুৰুত্ব সহকাৰে শেষলৈকে চাই থাকক। প্ৰিয় দৰ্শক, হিন্দু শাস্ত্ৰ মতে এতিয়ালৈকে 3টা যুগ পাৰ হৈ গৈছে। যুগকেইটা হৈছে সত্য যুগ, ত্ৰেতা যুগ আৰু দাপৰ যুগ। এতিয়া চলি আছে ঘোৰ কলিযুগ। পুৰাণৰ মতে এই ঘোৰ কলিযুগৰ সৈতে পৃথিৱীৰ অন্ত পৰিব। এই কলিযুগত পৃথিৱীত আগন্তুক যুগতকৈ অধৰ্ম আৰু পাপৰ সংখ্যা অধিক বৃদ্ধি পাব। শাস্ত্ৰত উল্লেখ আছে যে ভৱিষ্যতত এই পৃথিৱীত কলিযুগ ইয়াতকৈও অধিক ভয়ানক হব। ইয়াৰ লগতে অমৌচুমী বৰষুণ হব, ধুমুহা হব। ইয়াৰ ফলত মানুহে নিজৰ কৰ্মৰ পৰিণাম ভোগ কৰিব। নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোক সকলোৱে চাই আছে আপোনালোকৰ মৰমৰ চেনেল আমাৰ নিয়ম চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ভগৱান শ্ৰীকৃষ্ণই কলিযুগৰ 5টা ভয়ানক সত্যৰ কথা পাণ্ডৱসকলক কৈছিল। যেতিয়া পাণ্ডৱসকলে জুৱা খেলত সকলো হেৰুৱাই হাবিৰ ফালে গৈ আছিল, তেতিয়া সহদেৱে ভগৱান শ্ৰীকৃষ্ণক সুধিলে, হে প্ৰভু, আমি ইমান ডাঙৰ পাপ কৰা নাই, তথাপিও ইমান শাস্তি কিয় পাব লাগে? তেতিয়া শ্ৰীকৃষ্ণই কলে, প্ৰিয় সহদেৱ, দাপৰ যুগ শেষ পৰ্যায়ত আছে। এই সকলোবোৰ ঘটি আছে আগন্তুক কলিযুগৰ প্ৰভাৱৰ বাবে। তেতিয়া এই বিষয়ে যুধিষ্ঠিৰে আচৰিত হৈ ভগৱান শ্ৰীকৃষ্ণক সুধিলে, হে বাসুদেৱ, কলিযুগ এতিয়াও আহি পোৱা নাই আৰু ইয়াৰ ইমান ভয়াৱহ পৰিণতি কিয় হৈছে? কলিযুগ আৰম্ভ হলে কি হব? ভগৱান শ্ৰীকৃষ্ণই তেতিয়া কলে, তোমালোক সকলো ভাই ককাই হাবিলৈ যোৱা আৰু তাত যি দেখিবা পুনৰ আহি মোক বিতংভাৱে কবা। ভগৱান শ্ৰীকৃষ্ণৰ এই কথা শুনি 5জন ভাই ককাই অৰণ্যৰ ভিন্ন দিশে গুচি গল। 5জন ভাই ককাই হাবিৰ পৰা উভতি আহোঁতে তেওঁলোকে আচৰিত হৈ পৰিল। তেওঁলোকে উভতি অহা দেখি ভগৱান শ্ৰীকৃষ্ণই তেতিয়া হাঁহি এটা মাৰি কলে, এতিয়া তোমালোকে যি দেখিছা মোক কোৱা। প্ৰথমে যুধিষ্ঠিৰে কলে, হে যোগেশ্বৰ, 2টা ডাল থকা হাতী এটা দেখিলো, ইয়াৰ অৰ্থটো কি? তেতিয়া ভগৱান শ্ৰীকৃষ্ণই কলে, ইয়াৰ অৰ্থ হল কলিযুগত এনে মানুহ থাকিব যিয়ে দুয়ো পক্ষৰ পৰা শোষণ কৰিব। এটা কথা কব আৰু আন কিবা এটা কৰিব, মনত এটা কথা আৰু কৰ্মত আন কিবা এটা। এনে লোকেহে কলিযুগত শাসন কৰিব। ইয়াৰ পাছতে মহাশক্তিমান ভীমে কলে, হে বাসুদেৱ, মই এটা গৰু দেখিলো যিয়ে নিজৰ সন্তানক ইমান চেলিকি আছিল যে শিশুটিৰ তেজ ওলাই আহিল। তেতিয়া শ্ৰীকৃষ্ণই এই প্ৰশ্নৰ উত্তৰ দি কলে, ইয়াৰ অৰ্থ এইটোৱে যে কলিযুগৰ মানুহবোৰে নিজৰ সন্তানক প্ৰয়োজনতকৈ অধিক মৰম কৰিব। সন্তানৰ প্ৰতি তেওঁলোকৰ মোহ আৰু মৰম ইমানেই বাঢ়ি যাব যে সন্তানবোৰে তেওঁলোকৰ উপযুক্ত বিকাশৰ সুযোগেই নাপাব। এই কলিযুগত পিতৃ-মাতৃয়ে নিজৰ সন্তানক পৰিয়ালৰ মোহৰ লগত বান্ধি ৰাখিব, যাৰ ফলত তেওঁলোকৰ ঘৰখন ধ্বংসৰ ফালে আগবাঢ়ি যাব। কাৰোবাৰ ল'ৰা ঘৰ এৰি সাধু হলে হাজাৰ হাজাৰ মানুহ তেওঁৰ ওচৰলৈ যাব, কিন্তু নিজৰ ল'ৰা যদি সাধু হয় তেতিয়া তেওঁলোকৰ পিতৃ-মাতৃয়ে কান্দিব। তাৰ পাছত অৰ্জুনে কলে, হে যোগেশ্বৰ, মই যি দেখিলো সেয়া আৰু আচৰিত আছিল। মই দেখিলো এটা চৰাইৰ পাখিত বেদৰ বাণী লিখা আছে আৰু সেই চৰাইটোৱে মৃতদেহৰ মাংস খাই আছে। ইয়াৰ অৰ্থটোনো কি? এই বিষয়ে ভগৱান শ্ৰীকৃষ্ণই তেতিয়া হাঁহি এটা মাৰি কলে, কলিযুগত এনেকুৱা মানুহ থাকিব যিসকল অতি জ্ঞানী আৰু ধান্যশীল বুলি কোৱা হব। জ্ঞানৰ কথা কব, কিন্তু আচলতে তেওঁলোকৰ আচৰণ হব অসুৰৰ দৰে। তেওঁলোকক মহান জ্ঞানী বুলিও কোৱা হব, কিন্তু আচলতে তেওঁলোক হব লোভী প্ৰকৃতিৰ। সদায় তেওঁলোকৰ চকু থাকিব বেলেগৰ সম্পত্তিৰ ওপৰত। এই কলিযুগত ভাল মানুহ খুব কম দেখা যাব। তাৰ পাছত নকুলে কলে, হে প্ৰভু, মই দেখিলো পাহাৰৰ পৰা এটা প্ৰকাণ্ড শিল সৰি পৰাত ডাঙৰ ডাঙৰ গছবোৰেও তাক ৰোধ কৰিব নোৱাৰিলে, কিন্তু অতি সৰু গছ এজোপা স্পৰ্শ কৰাৰ লগে লগে সেই একে ঠাইতে শিলটো স্থিৰ হৈ পৰিল। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই কলে, এই কলিযুগত মানুহৰ বুদ্ধি দুৰ্বল হৈ পৰিব আৰু তেওঁৰ জীৱনটো অৱনতিৰ ফালে আগবাঢ়িব আৰু ধন সম্পত্তিৰে সেই অৱনতি
ৰোধ কৰিব নোৱাৰিব, কিন্তু হৰি নামৰ দ্বাৰা মানুহৰ জীৱনৰ অৱনতি ৰোধ কৰিব পাৰিব। গতিকে এই কলিযুগত হৰি নামেই হল একমাত্ৰ মুক্তিৰ পথ। অৱশেষত সহদেৱে আহি কলে, হে মধুসূদন, মই দেখিলো এখন ঠাইত 6-7টা কুঁৱা আছে আৰু চাৰিওফালৰ কুঁৱাবোৰত পানী আছিল, যদিও মাজৰ কুঁৱাটো খালী। মাজৰ কুঁৱাটো গভীৰ, তথাপিও পানী নাই। এইটো কেনেকৈ হব পাৰে আৰু ইয়াৰ অৰ্থটোনো কি? তেতিয়া এই সন্দৰ্ভত ভগৱান শ্ৰীকৃষ্ণই কলে, এই কলিযুগত ধনী মানুহে ক্ষমতাৰ লোভত নিজৰ ল'ৰা-ছোৱালীৰ বিবাহ আৰু সৰু বৰ উৎসৱত বহু টকা খৰচ কৰিব, কিন্তু কাৰোবাক ভোকত থকা দেখিলে তেওঁলোকক সহায় কৰাৰ কোনো আগ্ৰহ নাথাকিব। তেওঁলোকৰ নিজৰ আত্মীয়ই ভোকত মৰি যাব, তথাপিও তেওঁলোকে তেওঁলোকৰ এই অৱস্থাৰ ফালে চাই থাকিব। আনহাতে কলিযুগৰ মানুহবোৰে মদ, মাংস, সৌন্দৰ্য, যৌৱন আৰু নিচাত টকা খৰচ কৰিব, কিন্তু কাৰোবাৰ চকু পানী মচিবলৈ কাৰো আগ্ৰহ নাথাকিব। মই কব বিচৰা কথাটো এইটোৱেই হল যে কলিযুগত খাদ্যৰ ভঁৰাল থাকিব, কিন্তু মানুহ ভোকত মৰি যাব। গতিকে প্ৰিয় দৰ্শক, এই 5টা হৈছে কলিযুগৰ অপ্ৰিয় সত্য কথা, যিবোৰ ভগৱান শ্ৰীকৃষ্ণই পাণ্ডৱসকলক কৈছিল। আজি আমি আমাৰ চাৰিওফালে এই সকলোবোৰ দেখিবলৈ পাইছো। প্ৰিয় দৰ্শক, এই সকলোবোৰ যদি আপুনি আপোনাৰ জীৱনৰ লগত মিলাই চাই, তেন্তে আপুনি বিচাৰি পাব যে এই সকলোবোৰ ভগৱান শ্ৰীকৃষ্ণই আমাৰ উদ্দেশ্যে পাণ্ডৱসকলক কৈছে, আৰু ইয়াৰ লগতে আমি আমাৰ জীৱনত প্ৰয়োজনীয় পৰিৱৰ্তন আনিব লাগে, যাতে আমাৰ জীৱন কলিযুগৰ দ্বাৰা প্ৰভাৱিত নহয়, তাৰ পৰিৱৰ্তে ঈশ্বৰৰ দ্বাৰা প্ৰভাৱিত হয়। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে এটা লাইক, শ্বেয়াৰ আৰু কমেন্ট কৰিব, আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেনেহলে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।